বালিপৰা অঞ্চলৰ গৌৰৱ বালিপৰা মজলীয়া বিদ্যালয় আজি উদযাপন কৰা দেখা গৈছে বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন সমাৰোহ আৰু ইতিমধ্যে খুব সুন্দৰ ধৰণে পুৱাৰে পৰা বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন সমাৰোহ ইতিমধ্যে পুৱাৰে পৰাই আচলতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীকে আদি কৰি বিভিন্ন বিশিষ্ট ব্যক্তিসকলে ইয়াত অংশগ্ৰহণ কৰিছে এই শতবাৰ্ষিকী উদযাপন সমাৰোহত মই ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম বিদ্যালয়ৰ ভিতৰৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম আচলতে এক উলহ মালহেৰে বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে পুৱাৰে পৰাই বালিপৰা মজলীয়া বিদ্যালয়ৰ যি শতবাৰ্ষিকী উদযাপনৰ সমাৰোহ ইতিমধ্যে অনুষ্ঠিত হৈছে মই ভিতৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আচলতে এনেদৰে এতিয়া অঞ্চলটিৰ আৰু এই বিদ্যালয়খনত অধ্যয়নৰত প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে আদি কৰি প্ৰাক্তন শিক্ষাগুৰুসকলৰ ইয়াত উপস্থিতি খুব দেখিবলৈ পোৱা গৈছে মই দৃশ্যসমূহ পোনে পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এক লোকাৰণ্য হোৱা পৰিৱেশ বিভিন্ন বৰ্ণিল কাৰ্যসূচীৰে আজি উদযাপন কৰা দেখা গৈছে বালিপৰা মজলীয়া বিদ্যালয়ৰ শতবাৰ্ষিকী উদযাপন সমাৰোহ মই দৃশ্যসমূহ পোনে পোনে দেখুৱাবলৈ যত্ন কৰিছোঁ হয় আৰু ইতিমধ্যে যিহেতু বালিপৰা অঞ্চলৰ যি গৌৰৱ বালিপৰা মজলীয়া বিদ্যালয়ে আজি উদযাপন কৰিছে 100টা বছৰ আৰু এই যি শিক্ষা প্ৰতিষ্ঠানটি আচলতে সমগ্ৰ অঞ্চলটিক শিক্ষাৰ পোহৰ বিলাই হয় এই বালিপৰা মজলীয়া বিদ্যালয়ে আজি শতবাৰ্ষিকীত ভৰি দিলে অতি উলহ মালহেৰে যিহেতু বৰ্ণিল কাৰ্যসূচীৰে পুৱাৰে পৰাই উদযাপন কৰা দেখা গৈছে শতবাৰ্ষিকী উদযাপন সমাৰোহ আৰু এই উদযাপন সমাৰোহৰ উদযাপন সমিতিৰ সভাপতি শ্ৰদ্ধাৰ ৰঙাপাৰা সমষ্টিৰ সন্মানীয় বিধায়ক কৃষ্ণ কমল তাঁতী ডাঙৰীয়া আমাৰ সৈতে আছে আমি ছাৰৰ সৈতে জানাৰ চেষ্টা কৰিম তেওঁলোকে কেনেধৰণে এই অনুষ্ঠানভাগ সফল কৰিছে পোনপ্ৰথমে ছাৰ কি ক'ব যিহেতু সমগ্ৰ অঞ্চলটি শিক্ষাৰ পোহৰ বিলাই অহা বালিপৰা মজলীয়া বিদ্যালয় আজি শতবৰ্ষত ভৰি দিলে এক উলহ মালহেৰে উদযাপিত কৰা দেখা গৈছে বিভিন্ন বৰ্ণিল কাৰ্যসূচীৰে আয়োজন কৰা দেখা গৈছে আজিৰ এই শতবাৰ্ষিকী উদযাপন সমাৰোহ কি ক'ব কেনেধৰণে আপুনি যিহেতু সভাপতিৰ দায়িত্বত আছে হয় নিশ্চিতভাৱে বালিপৰা মজলীয়া বিদ্যালয় আজি শতবৰ্ষ গৰকিলে আৰু আজি শতবাৰ্ষিকী সমাৰোহৰ আজি বৰ্ষজোৰা যি কাৰ্যসূচী আছে তাৰ শুভাৰম্ভ আজি আমি কৰিলোঁ পুনতে আজি ৰাতিপুৱা আমি পুৱাৰ ভাগত পতাকা উত্তোলন কৰা হ'ল তাৰপিছত যিসকল গুণী জ্ঞানী ব্যক্তিৰ দূৰদৰ্শিতাৰ কাৰণে এই বিদ্যালয়খনে আজি শতবৰ্ষ গঢ়িবলৈ সক্ষম হ'ল তেওঁলোকৰ পুণ্য আত্মাক আমি স্মৰণ কৰি তেওঁলোকক শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু লগতে আজি আমি ইয়াতে এটা আধাৰশিলা কৰিছোঁ নতুনকৈ এটা ভৱনৰ বিদ্যালয় ভৱনৰ কাৰণে এটা আধাৰশিলা মই মোৰ বিধায়ক পুঁজিৰ পৰা 10 লাখ টকা ব্যয়েৰে মই এই আধাৰশিলাটো কৰা হ'ল তাৰপিছতে আমি বিশেষভাৱে আজি এটা কাৰ্যসূচী লৈছিলোঁ যিসকল শিক্ষাগুৰুৱে ইয়াত শিক্ষাদান কৰি তেওঁলোকে গোটেই জীৱন তেওঁলোকৰ উৎসৰ্গিত কৰিলে তেওঁলোকক আজি ইয়াতে অৱসৰপ্ৰাপ্ত শিক্ষকসকলক ইয়াতে আমন্ত্ৰণ জনাই পেলাই তেওঁলোকক সম্বৰ্ধনা দিয়া হ'ল আৰু এতিয়া বৰ্তমান আমাৰ এটা আলোচনা চক্ৰ বিশেষকৈ নতুন শিক্ষানীতিৰ ওপৰত এক আলোচনা চক্ৰ চলি আছে এই বৰ্ণিল কাৰ্যসূচীৰে আজিৰ শুভাৰম্ভণি অনুষ্ঠানটো কৰিলোঁ বৰ্ষজোৰা কাৰ্যসূচী থাকিব বছৰটোৰ শেষত ডিচেম্বৰ মাহত আমি এই ইয়াৰ মানে শেষ অনুষ্ঠানটো ৰাখিম আজি আৰম্ভ কৰা হ'ল মই ভাবোঁ এই 100টা বৰ্ষ গৰকিলে আৰু এই 100টা বৰ্ষত এই গোটেই সমগ্ৰ বালিপাৰা লগতে সমগ্ৰ ৰঙাপাৰাবাসীৰ ৰাইজক জ্ঞান বিলাবলৈ কাৰণে সক্ষম হ'ল এই অনুষ্ঠানটোৱে ইয়াৰ পৰা বহুত তেনেকুৱা ব্যক্তি ওলাই গৈ পেলাই তেওঁলোকে সামাজিক স্বীকৃতি পাইছে সমাজৰ বিভিন্ন স্থানত তেওঁলোকে অধিষ্ঠিত হ'বলৈ সক্ষম হৈছে এই অনুষ্ঠানটোৰ পৰাই ওলাই গৈ পেলাই আৰু সেইকাৰণে মই ভাবোঁ বিশেষকৈ এই অনুষ্ঠানটোৰ যথেষ্ট গুৰুত্ব আছে বালিপাৰাৰ বাবে ৰঙাপাৰাৰ বাবে আৰু আজি শতবৰ্ষ গৰকিলে আমি ভাবোঁ এই শতবৰ্ষ গৰকা অনুষ্ঠানটোত আমি বিশেষকৈ এটা ন ৰূপ দিবলৈ কাৰণে চেষ্টা কৰিছোঁ এই বিদ্যালয়খনক আৰু এটা ন ৰূপত আমি সেইকাৰণে বিশেষকৈ ইয়াৰ আন্তঃগাঁথনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু সমান্তৰালভাৱে ইয়াৰ শিক্ষাৰ যাতে ভাল হয় তাৰ বাবে আমি গুৰুত্ব প্ৰদান কৰিবলৈ কাৰণে চেষ্টা কৰিছোঁ ধন্যবাদ
হয় নিশ্চয় খুব সুন্দৰ কথা কৈছে আচলতে আন্তঃগাঁথনিৰ কথা কৈছে আৰু ইতিমধ্যে এক আধাৰশিলাও আজি স্থাপন কৰা হৈছে বিদ্যালয়খনৰ যথেষ্ট উন্নয়নৰ কথা তেওঁ উল্লেখ কৰিছে আৰু আগন্তুক সময়ছোৱাতো এই বিদ্যালয়খনক উন্নয়নৰ দিশে তেওঁ আগুৱাই নিয়াৰো তেওঁ কথা ইতিমধ্যে উল্লেখ কৰিছে আমাৰ সৈতে যিহেতু এই বিদ্যালয়ৰ এগৰাকী শিক্ষক আছে আৰু তেওঁ যিহেতু এই অনুষ্ঠানটি সফল কৰাত তেওঁলোকে আচলতে দিনে নিশাই আচলতে কষ্ট কৰিছে কি ক'ব ছাৰ আজি চাওঁতে আজি আচলতে 100টা বছৰত ভৰি দিলে আমাৰ সকলোৱে গৌৰৱ বালিপৰা মজলীয়া বিদ্যালয়ে আজি যিহেতু উদযাপন সমাৰোহ অনুষ্ঠিত হৈছে কি ক'ব এই শুভখনত কি ক'ব আজি আমাৰ শতবৰ্ষ অনুষ্ঠানৰ প্ৰথম কাৰ্যসূচী আজি শুভ উদ্বোধন আজি এই অনুষ্ঠানত আমি আমাৰ বিদ্যালয়ৰ পৰা অৱসৰপ্ৰাপ্ত হোৱা শিক্ষকসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু আজিৰ অনুষ্ঠানতেই আমাৰ বিদ্যালয় গৃহৰ ৰূপান্তৰ কৰিবৰ কাৰণে নতুনকৈ আমাৰ আধাৰশিলা স্থাপন হৈছে এটা স্মাৰক স্থাপন হৈছে আৰু আমি এই শতবৰ্ষ অনুষ্ঠানতে বিদ্যালয়খনৰ এটা নতুন ৰূপ দিবলৈ আমি চেষ্টা কৰিছোঁ আৰু আমি সকলোকে এই আমাৰ অনুষ্ঠানত শতবৰ্ষ অনুষ্ঠানত সহায় সহযোগ আগবঢ়াবলৈ মই চবকে আবেদন জনালোঁ হয় নিশ্চয়কৈ সুন্দৰ কথা কৈছে সুন্দৰ ধৰণে যিহেতু পুৱাৰে পৰা বিভিন্ন বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰা দেখা গৈছে শতবাৰ্ষিক উদযাপন সমাৰোহ মই পুনৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আচলতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীকে আদি কৰি প্ৰাক্তন শিক্ষাগুৰুসকলৰ উপস্থিতি ইয়াত খুব সুন্দৰ ধৰণে তেওঁলোকে অংশগ্ৰহণ কৰিছে মই এক আলোচনা চক্ৰৰ ইয়াত যিহেতু আয়োজন কৰা হৈছে আলোচনা চক্ৰ ইতিমধ্যে চলি আছে মই দৃশ্যসমূহ পোনে পোনে বালিপৰা বজাৰৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ এক বৰ্ণিল পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঐতিহ্যমণ্ডিত বালিপৰা মজলীয়া বিদ্যালয় প্ৰাংগণত সত্ৰভূমি এই পুণ্য স্থানত ইতিহাস প্ৰসিদ্ধ বালিপৰাত ফুলিছিলে পাহি পাৰিজাত ফুল ফুলিছিলে পাহি পাৰিজাত ফুল জ্ঞানৰ জ্যোতি বিলাই কৰিলা ধন্য তুমি বালিপৰা MV স্কুল তুমি বালিপৰা MV স্কুল তুমি বালিপৰা MV স্কুল তুমি বালিপৰা MV স্কুল